হয়, আজি আমি এই যোৱা 30 তাৰিখত যিটো ঘটনা হৈছিলে, বাৰ্বৰিক ইনচিডেণ্ট বুলি কোৱা যাব, মাৰ্ডাৰ বুলি কোৱা যায়, এইটো ঘটনাত আজি উপস্থিত চালোঁ। এই ঘটনাটো যি ধৰণৰ হ'ল, এইটো হ'ব নালাগিছিলে। হ'লেও আমি এটাই গম পালোঁ যে ইয়াত মানুহবিলাকে এতিয়া নিজকে আমি শুনি পালোঁ যে আমি নিজে কৰি চলিছিলোঁ। লেকিন চবেই জানে যে বস্তুটো চবেই পূৰা গাঁৱটো ইনভল্ভ নহয়, কোনোবা আছে ইনভল্ভ। আৰু কিহৰ কাৰণে হৈছে মেইনলি হ'ল এৱাৰনেছ। আমি এছে আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতি আহ্বান জনাইছোঁ আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে এই ঘটনাটো ইয়াত নহয় সব জেগাত হ'ব পাৰে। ইয়াৰ কাৰণে এটা এৱাৰনেছ কেম্প অৰ্গেনাইজ কৰক প্ৰতিটো গাঁৱত। বস্তুটো আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমাৰ জিলা সমিতিৰ পৰা যে গোটেই যিমান অসমত আছে প্ৰতিটো গাঁৱত যে আজি এই সমাজত হৈছে বা বেলেগ সমাজত নহ'ব এইটো আমি নাভাবোঁ। এই বস্তুটো প্ৰতিটো গাঁৱত আছে, কেলেকি আমি বহুত জেগাত শুনিছোঁ এই ডাইনী কেছ লৈ কিনি। আৰু আইন আছে, আইনৰ বিষয়ে কি কৰিব লাগে সেই প্ৰতিটো বস্তুটো এৱাৰনেছ দিব লাগে গাঁৱে গাঁৱে সোমাই কিনি যে কি কৰিব লাগে, কি বস্তু হয়, কেনে কাম কৰিব, এই বস্তুটো চৰকাৰে পদক্ষেপ লওক আৰু আমি জলদি ল'ব লাগিব। আৰু আমিও ছাত্ৰ সন্থাই আমি আহ্বান দিছোঁ, আমি যিমান সহায় লাগে আমি আমাৰ ছাইড পৰা দিম বুলি আমি আহ্বান জনাম। যিটো ঘটনা ঘটিছে আগে পিছে এইবোৰ ঘটনা আদিবাসী গাঁৱত বা বড়ো গাঁৱত এইবোৰ ঘটনা ঘটি আহিছে আৰু এইটো এৱাৰনেছ নোহোৱাৰ কাৰণে আজি এইবোৰ ঘটনা ঘটিবলগীয়া হ'ল। আজি চাওক, ডাইনী বুলি ক'লে ডাইনী কোনো মানি নলয়, সেইখিনি চৰকাৰে আইনে গোটেই যায় নাই যে কেতিয়াবা এইবিলাক ডাইনী কেছ এইবিলাক নাই ডাইনী বুলি। তাৰ স্বত্বেও এইবিলাক কেছ ঘটনাবিলাক ঘটিবলগীয়া হ'ল। গতিকে আমি আহ্বান কৰিছোঁ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমাৰ তুলাৰাম ৰখাং ডাঙৰীয়াক, যাতে আমাৰ আদিবাসী গাঁও অঞ্চলবিলাকত এৱাৰনেছটো বহুত ইম্পৰ্টেণ্ট আছে আৰু সেই এৱাৰনেছটো আনিবৰ কাৰণে আমিও বিচাৰিছোঁ। আৰু আমাৰ ছাত্ৰ সংগঠন যিসকল আছে তেখেতসকলেও আমিও লাগি ধৰিম, চবে সহায় সহযোগ কৰি কিনে যাতে আমাৰ এইখিনি ডাইনী বোলা বস্তুটো যাতে নামটো মুখত আহিব নালাগে দ্বিতীয়বাৰৰ কাৰণে। আৰু এইখিনিতো হৈ আছে, যাতে ভৱিষ্যত যাতে এইখিনি নহওক বুলি আমি ইমানতে কৈ অনুৰোধ কৰিছোঁ আমাৰ মন্ত্ৰী ডাঙৰীয়াসকলক। ध्यान देंगे कि किसी भी गांव के सारे लोगों का आइडेंटिटी लगाना ठीक नहीं होता है। दिमाग में चीज़ है और जा रहे हैं देख के अब ये है कि घटना छोटी हुआ तो घटना होते समय थोड़ा ही काम करता है, कोई घर में बैठा नहीं, सारे ही जाते हैं, सारे जाते हैं देखने क्या हो रहा है और आइन के हिसाब से सारे दोषी हो जाते हैं। लेकिन इसमें वही एविडेंस देख के कार्रवाई करेंगे। इसको अवेयरनेस कैसे किया जाए उसको करना होगा, अधिकारी भविष्य में नाम हो। एजुकेशन का सामना कर लेगा रास्ता को हर आदमी को आगे बढ़ाता है। और अगर कोई बस्ती का कोई अगर सामने का कोई है ना फोन करके जाते वो भी नहीं किया तो तुरंत कोई जाके मेरे को समझा सकता है घटना होता है जहाँ अत्याचार कराना शुरू करता है। बढ़ाने नहीं दिया लोग भी नहीं था वहाँ पर, इसीलिए फोन आ जाने से तो इतना काम मेरी भी है। मैं सोच रहा हूँ इसका बड़े लेवल पे करके कोई एक तो जो है ना, और बाहर में कितना लोग सोचते हैं कि अरे अभी भी ऐसा हो रहा है, उस टाइप का मैं सोच रहा हूँ। ठीक है, सबको साथ में लेके उस टाइप कुछ करते हैं। हम लोग को बोलिए कभी भी हम लोग ठीक है।